এজন ল'ৰাই মোক মেছেজ কৰি কৈ আছে কি দাদা মই এজনী ছোৱালীক প্ৰপ'জ দিছিলোঁ, ছোৱালীজনীয়ে মোক এতিয়া ৰেজেক্ট কৰিছে আৰু কৈছে কি তুমি প্ৰথমতে ছাকচেছ হৈ লোৱা, তাৰপিছত তুমি মোক ভাল পাব আহিবা। সেই ছোৱালীজনীক মই এতিয়া এটা কথা কৈছোঁ, বন্ধু তুমিও এইটো ভিডিঅ' তাক পঠাই দিবা। এইটো ভিডিঅ'ত মই ছোৱালীজনীক ক'ব বিচাৰিছোঁ কি আৰে নালাগে আমাক তেনেকুৱা ছোৱালী, যিজনী ছোৱালী এনেকৈ ছাকচেছৰ পিছত ভাল পাব আহিব। আৰে সঁচা ভাল পোৱা সেইটো নহয় যিটো নেকি টকা পইচা চাই ভাল পায়, আৰে সঁচা ভাল পোৱাটো সেইটো হয় যিটো নেকি তোমাৰ মন চাই ভাল পাব। আৰু তুমি কৈছা কি ছাকচেছ হোৱাৰ পিছত আহিবা। আৰে আমাক লাগে সেইজনী ছোৱালী, যিজনী ছোৱালী নেকি বেকাৰ অৱস্থাতে আমাৰ হাতখন ধৰি থাকিব পাৰে। কাৰণ ছাকচেছ হোৱাৰ পিছততো চব পাপাকি পৰিয়ে আমাৰ হাতখন ধৰিব বিচাৰিব। যদি তুমি বেকাৰ অৱস্থাতে আমাৰ হাতখন ধৰি থাকিব নোৱাৰা, তেতিয়াহ'লে ছাকচেছ হোৱাৰ পিছতো তোমাৰ দৰে ছোৱালী আমাক নালাগে। কাৰণ তেতিয়া তোমাৰ দৰে হাজাৰজনী পাপাকি পৰি লাইনত লাগি থাকিব। চব বন্ধু তাইৰ আশা বাদ দিয়া, যোনে তোমাক বেকাৰ অৱস্থাটো তোমাৰ হাতখন ধৰি আছে তাকে তুমি আঁকোৱালি লোৱা আৰু তাক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া।